চাওক যি অবৈধ যি চূণশিলৰ বেহা এই বেহা বন্ধ হ'বৰ কাৰণে এই বেহাটো বন্ধ হ'বৰ কাৰণে আমি আমাৰ সোণাপুৰ সমজিল্লা আয়ুক্তগৰাকীক আমি অৱগত কৰিছিলোঁ। লগতে ইয়াতে আপোনাৰ কি বুলি কয় কামৰূপ মহানগৰ যি মানে পৰিবহণ বিষয়া তেখেতক আমি এই কথাখিনি অৱগত কৰিছিলোঁ। কিন্তু আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। তাৰ পিছতো আজি প্ৰায় এসপ্তাহ উকলিল, কিন্তু একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আমি যি ঠাইত 14 মাইলত উপস্থিত হৈ আছোঁ, বৰ্তমান সময়তো চূণশিলৰ যি ৰমৰমীয়া বেহা সেই ৰমৰমীয়া বেহা চলি আছে। আৰু আমাৰ এতিয়া মানে যি মানে সচেতন আমি যি আমাৰ যোৰাবাট শাখা ছাত্ৰখন তাৰ এটা মনত মানে প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী প্ৰশাসন গোটেই মানে এই গোটেই ব্যৱসায়টোত জড়িত নেকি? কাৰণ জড়িত হৈ থকাৰ কাৰণে এই গোটেই কাৰবাৰটো বন্ধ কৰিব পৰা নেকি? আমি যি ঠাইত উপস্থিত আছোঁ ইয়াত আপোনাৰ যোৰাবাট আৰক্ষী থানাৰ পৰা যিখিনি তেওঁলোকৰ আৰক্ষীৰ লোক ইয়াত উপস্থিত থাকে, কিন্তু তাৰ পিছতো যি অবৈধভাৱে চূণশিল অহা যোৱা হৈ আছে, কিন্তু তাৰ পিছতো তেখেতসকলক মানে বন্ধ কৰাৰ কিন্তু একো আমি পদক্ষেপ হাতত লোৱা দেখা পোৱা যোৱা নাই। আৰু যদি অনতি পলমেই এই কাৰ্যসূচী যদি তেখেতসকলে বা এই যদি যি মানে বেহা বেপাৰ চলি আছে অনতি পলমে যদি বন্ধ নকৰে, আমি যোৰাবাট ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ যি স্থানীয় ৰাইজৰ লগত হৈ আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি কিন্তু প্ৰস্তুত হ'ম।